মৰমৰ যোৰহাট অসম সমগ্ৰ শিক্ষা অভিযান মিছনৰ আহ্বানত সমগ্ৰ শিক্ষা যোৰহাট শিক্ষাখণ্ডৰ উদ্যোগত প্ৰাক-প্ৰাথমিক শিক্ষাৰ শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা এভাগি অনুষ্ঠিত হৈছিল আজি লহপহীয়া চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত যোৰহাট শিক্ষাখণ্ডৰ আমি আজি বৃক্ষৰোপণ কাৰ্যসূচীৰে শুভাৰম্ভ কৰিব বিচাৰিছোঁ। আমি সৰ্বপ্ৰথমে আমাৰ বিদ্যালয়ত প্ৰাংগণত এটি গছপুলি ৰোপণ কৰিব আৰু ইয়াৰ বাবে ৰোপণ কৰিব আমাৰ যোৰহাট শিক্ষাখণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া মাননীয় উদয় ভাস্কৰ শৰ্মা ছাৰ। তেখেতক আমাৰ সহযোগ কৰিব বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তথা তৃপ্তিমণি নিয়োগকাৰীয়ে। আৰু তাৰ আগতে আমি এখন ফুলাম গামোচাৰে তেখেতক আদৰণি জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। গতিকে তেখেতক আগবঢ়াই আনিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। ইয়াৰ পাছতে আমাৰ বাইদেউ শুভাৰম্ভ কৰিব। গতিকে তেখেতক সহযোগ কৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ইয়াত অনুষ্ঠিত হ'ব যি প্ৰাক প্ৰাথমিক শিক্ষাৰ শিক্ষণ প্ৰতিযোগিতাৰ মানে যি TLM-ৰ শিক্ষণ সামগ্ৰীৰ যি প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, তাৰ কাৰণে মই সকলোলৈকে শুভেচ্ছা জনাইছোঁ। আশা ৰাখিছোঁ এই শিক্ষণ সামগ্ৰীসমূহে এটা বাৰ্তা আমাৰ সমাজলৈ নিব, শিক্ষা খণ্ডটোলৈ আমাৰ এটা শুভ বাৰ্তা কঢ়িয়াই নিব। তাৰ দ্বাৰা আমাৰ যিটো আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন তাত এটা সুন্দৰ প্ৰভাৱ আমি দেখিবলৈ পাম। সেই আশা কামনাৰে সকলোলৈকে শুভেচ্ছা জনাই আজি এই প্ৰদৰ্শনীখন উন্মোচন হ'ল বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। তলত নাই নেকি কোনো? আছে আছে আছে। এইখন কোনে কৰিছে? এইখিনি কোনে কৰিছে? মই এইখিনি আমাৰ স্কুলৰ ষ্টুডেণ্ট ক্লাছ 5 ন বনাইছে। এইখন মুখা বনাইছে। ইউটিউবতে ক'ত? এইটো আইডিয়া ভাল। বিভিন্ন টপিক ৱাইজ মানে ইয়াৰ হেৰিবোৰ আছে আৰু TLM-বোৰ। হয়তো ল'ৰা ছোৱালীৰ সময়টো চাব পৰা আৰু মই সংখ্যা নো কষ্ট তেনেকুৱা নহয় ন? নেক্সট সংখ্যাটো আছে তাত মিলাব ষ্টুডেণ্টৰ পৰা কিবা আছে?
আৰু বিভিন্ন ট্ৰেইনিং হৈ থাকে আমাৰ ষ্টুডেণ্টৰ কিবা আছে নেকি সেইখিনি আপোনালোকে আমাৰ লাগে মানে ষ্টুডেণ্টৰ স্পেচিয়েল ডেভেলপমেণ্ট হয় হয় ৰ'ব কৈছো অকণ দেখুৱাই দিয়ক সেইখন নিখিলে হৈছে এটা চিংগুল ইয়াত যেনিবা 5-6 তাৰ পৰা একে শূন্য 1-10 তাৰ পৰা 1-10 11 1-12 12 1-3 13 1-14 এনেকৈ গৈ 1-19 তাৰ পৰা আকৌ 2 আৰম্ভ 20 তেনেকৈ 99 লৈকে ইয়াতে আছে ভাল ভিডিঅ' এটা কৰক ক্লাছবোৰতে ইয়াতে মানে খেলি মেলিকৈ সংখ্যাখিনি আছে এইটো জেগাত দিলে যেনেকৈ আছে গণনা কৰি ইয়াত বিচাৰি পেলাই ঘূৰাব প্ৰেক্টিকেলি কৰে মানে এনেই কনফাৰ্মেশ্যনৰ কাৰণে কিমানটা এক্সপ্ৰেছন আছে নতুনকৈ দেখিছোঁ কেইটামান দিছোঁ আৰু ইয়াৰ এক্সপেনশ্যনটোৰ লগত নামটো টেলি কৰিব পৰা কিবা আছেনে দেখিলে নাই বেগফালে নাই দিয়া মানে কি হ'ল এইটো কচিং ল'ৰা ছোৱালীৰ কাৰণে গতিকে নামটো তেওঁলোকে পঢ়িব নোৱাৰিব গতিকে এইটো এনেকৈ দেখাই দিলোঁ তেওঁলোকে মাত্ৰ ক'ব যে এইটো কি হয় মানে গান্ধী থকাটো আছে আছে এনেকৈ দি আপোনালোকে এটা কাম কৰিব এইটো ডাঙৰ শ্ৰেণীটো বুজাব পাৰিব শব্দবোৰ বুজাব পাৰিব ইংৰাজী শব্দও বুজাব পাৰিব যদি শব্দ থাকে এইটো সৰু ল'ৰা ছোৱালী ডাঙৰৰ কাৰণে হৈ যাব কেতিয়াবা এক্সপ্ৰেছন আমিও ক'ব নোৱাৰোঁ যেনিবা এইটো তেওঁলোকে মিলাব লাগে বাৰৰো দেও আছে অসমীয়া ইংৰাজী তাৰপিছত ঋতুও আছে লগতে বিপৰীত শব্দও শিকিব পাৰিব এনিমেলো আছে ফ্ৰুইটছো আছে কেইবাটাও আছে তাৰমানে ৰজা বিপৰীতে ভিজুৱেল হেৰি থাকিলে সোনকালে মোৰ সদায় চকু পৰে ভুলটোত বেয়াটোত মোৰ পুৰা চকু পৰে বেয়া কাম কৰা নহয় মোৰ প্ৰথম চকুটো পৰি এইটো চাৰ্ভ ব্ৰেইনৰ সেইটো লক্ষণ বুলি ব্ৰেইনটো চাৰ্ভ হ'লে এইটো এটা কেৰেলো হয় না এইটো বনাইছোঁ ফেমিলি আচ্ছা এইটো 3D বনাইছে এইটো কেপচিকাম হয় ছাৰ এইটো কি বনাইছে এইটো ছাৰ মূলা মূলা বগা মূলা হয় এইটো গাজৰ কালাৰটো নাহিব পেপাৰটো ছাৰ এইটো এডজেক্ট পেপাৰটো নাপালোঁ নাপালে ন আৰু ছাৰ ওপৰত দিয়া আছে কলাজৰ জৰিয়তে ল'ৰা ছোৱালী কেনেকৈ শিকিব ফিজটো ছাৰ কোনটো অঞ্চলৰ টিচাৰ আছে সকলো মানে গোটেই বাকচোন ব্লকৰ আছে হয় অল ব্লক ব্লকৰ মানে চব বেৰিয়ে আছে অহা নাই কাৰ ইকাৰ লগোৱা একাৰ কৈ বৰ্ণৰ ধাৰণা আৰু লগতে ৰঙৰ ধাৰণা আৰু আকাৰৰ ধাৰণা এইটো ক শ্ৰেণীৰ কাৰণে হয় এইটো মানে মই কি ভাবিছোঁ ধৰক ল'ৰা ছোৱালীখিনি বহালোঁ বহাই পেলাই মাজত এইটো বস্তু তাহাঁতক এটা কেপ এটা দিলোঁ আৰু এই কাৰ্ড দিলোঁ কাৰ্ড দি পেলাই প্ৰতিটো কেপত এটা ভৰাবলৈ দিয়াৰ পিছত তেওঁলোকক ভগাই দিলোঁ এটা পিন্ধি ল'ব পিন্ধি লোৱাৰ লগত যেতিয়া মই কাৰ্ডটো দিম তেতিয়া তেওঁলোকক এইটোৰ নাম দিম নামটো কৈ দিম যে এইটো আজিৰ পৰা তোমাৰ নামটো সেইটো নহয় এইটো বা অহে আজিৰ পৰা এতিয়া তোমাৰ নাম তেনেকৈ নাম ক'ম তাৰপিছত নাম কোৱাৰ পিছত প্ৰত্যেককে এটা এটা দি দিলোঁ
তাৰপিছত মই তেওঁলোকক 2-3বাৰ ক'ম, ধৰক এবাৰটো মনত নাথাকিব। কোৱাৰ পিছত তেওঁলোকক একাদিক্ৰমে মাতিম, অ আহা, যদি নোৱাৰে ধৰক চিনাকি কৰিম আৰু। ইয়াৰ পৰা 0 পৰা 10 ইয়াত কেনেকৈ হ'ল? ইয়াত ওলাব আপোনাৰ 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 আছে। এইটো আপোনাৰ পকাই থৈ দিয়ে, আৰু ইয়াত 0 মানে অসমীয়াত আছে, সেইটো অসমীয়াত আছে, এইটো তেনেকৈ পকা আছে। আৰু ইয়াত এই 12 নামকেইটা আছে, ঘৰ হিচাপে চৰাই সজা হিচাপে দিছে। এইটোতো চৰাই সজা, পাৰ চৰাই। আৰু ইয়াত ৰঙৰ বিষয়ে আছে, অলপ ব্লু কালাৰটো মানে ল'ৰা ছোৱালীয়ে সহজতে ইয়াত ৰেড আছে। আচ্ছা, আপোনাৰ স্প্ৰিং তেনেকৈ আহি যায়। আমাৰ ছাত্ৰ ছাত্ৰীসকলে বেছিকৈ চাব লাগে। আৰু এইটো ভাল আছে, ল'ৰা ছোৱালী মানে কল্পনা শক্তি বিকাশ কৰিবৰ কাৰণে যিকোনো সাধু তেনেকুৱা এইটো মেজিক উইন বুলি কয়, তেনেকুৱা আৰু ল'ৰা ছোৱালী বুজিব পাৰে। এজন ৰজা আছিল, তেনেকুৱা সাধু ক'বৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। থেংক ইউ। আপোনাৰ এই সংখ্যা সংখ্যা কেনেকুৱা এইটো মই প্ৰথমতে হেৰি কৰিম। তেওঁলোকক 1 আঙুলি নাচিছে, 1 আঙুলিৰ লগত 2 আঙুলি নাচিছে, 2 আঙুলিৰ লগত 3 আঙুলি নাচিছে, 3 আঙুলিৰ লগত 4 আঙুলি লাগিছে, 4 আঙুলিৰ লগত 5 আঙুলি লাগিছে। তাৰপিছত এতিয়া তোমালোকে 1 ক'ত আছে চাই পেলাই 1ত 1টো ভৰাই দিয়াচোন, 2 ভৰোৱাচোন, তেনেকৈ সংখ্যা জ্ঞানটো দিম। আপোনাৰ এইটো নামি আহিছে। ইনিচিয়েল ষ্টেজত শিকাব। ৰঙৰ ধাৰণা পাব, তেওঁলোকে ল'ৰা ছোৱালীক মাতি লগাওক, এইখন ঘূৰাই দিব লাগিব যে কোনটো কি ৰং। অপজিটত তাৰ ৰংটো আছে। হয়, তাৰ অপজিটত তাৰ এইবোৰ ক্ষেত্ৰত এই আখৰকেইটা আপত আৰু অকণ ডাঙৰ আপোনাৰ আখৰটো বা মোৰ আখৰটো ল'ৰা ছোৱালীয়ে মাতিব। বা আপুনি প্লেটখনো অকণমান যদি ডাঙৰ কৰে, আখৰবোৰ ডাঙৰ কৰি দিছে ভৱিষ্যতলৈ আখৰকেইটা এটা এটাকৈ ডাঙৰ সেইবোৰ ল'ৰা ছোৱালীয়ে অকাশ আপোনালোক আহিছে। ৰংঘৰ বনাব। ৰংঘৰ কাৰেংঘৰ বিষয়ে জানেনে ল'ৰা ছোৱালী? ৰংঘৰ ক'ত আছে? হয় হয়, এপাজুল ছাৰ আখৰ এনেকৈ দেখাই পেলাই কোনটোত কি লগাব লাগে আচ্ছা, ক'ত বহাই দিব? বহাই দিব। হয়, এইটো বিটো যেনিবা বহাই দিলে নিজৰ চিনাকি আখৰটো চিনাকি যে এতিয়া চিনাকি কৰিব। স্বৰবৰ্ণ এইটো বেংগলী স্কুলৰ ন? পঢ়োৱাটো মিডিয়ামটো বেংগলী নে? মৰিয়নি? তাততো এইটো লাগিবই। তেওঁলোকে সেইটোৰ লগতে ইটোও শিকিব লাগিব। আপোনালোকে আমাৰ ৰটো শিকাই দিব, মানে দেয়াৰ শুড বি এছিমিলেশ্যন। ইটোৰ লগত সিটোৰ মিল হ'ব লাগে। কাইলৈ অফিচত চাকৰি কৰিব লাগিলে আমাৰ ব্ৰহ্মপুত্ৰ ভেলীটো অসমীয়াতে লিখিব লাগিব। তেতিয়া আকৌ এইটোৰ লিখিলে গালি বেছি ডিফাৰেঞ্চ নাই, ৰটোহে ডিফাৰেঞ্চ আছে। আৰু কি আছে? আপোনালোকৰ ৱাবৰ ব্যৱহাৰ নাই, আমি কৰোঁ। দেখাই দিওঁ তেনেকৈ। ঠিক আছে। তুরে মুরে আলু করে যাত্রা। বৰা বাইদেউ। আৰু আমি প্ৰথমে আমাৰ যোৰহাট শিক্ষা স্বাস্থ্য বিষয়া শ্ৰী ডক্টৰ গণেশ চন্দ্ৰ শৰ্মা ছাৰ আছে, তেখেতে বক্তব্য আগবঢ়াবৰ কাৰণে আমি অনুৰোধ জনালোঁ। প্ৰাক শৈশৱ সময় বা আৰ্লি চাইল্ডহুড
6 বছৰ বয়সলৈকে মানৱ জীৱনৰ এই সময়খিনি অতি গুৰুত্বপূৰ্ণ। তেনে ককাইৰক 2 শ্ৰেণী পঢ়াইছো, তাই আকৌ পাখি গজিছে আৰু পঢ়িবলৈ কিডাল কৰিবি তই পঢ়া শুনা কৰি। কিন্তু মা মোৰো যে দাদাৰ নিচিনাকৈ পঢ়িবলৈ মন আছে। তোক মই আগতেও কৈছো, এতিয়াও কওঁ, এই যে বেছিকৈ পঢ়া শুনা কৰা, ডাঙৰ চাকৰি কৰা, এইবোৰ ছোৱালী মানুহৰ কাম নহয় নহয়। তাতকৈ ঘৰৰ কাম বন শিক। এই ইয়াতে বাচন থৈ দিছো, ধুগে যা। সেইবোৰ দৌৰা এটা পালে ক'ব নোৱাৰো, পলাই গুচি গ'ল নহয়। আজি মই কিমান গৌৰৱ বোধ কৰিছো, তোক সেইখিনি মই কথাই বুজাই কৈ শেষ কৰিব নোৱাৰো। আই হ'ব মা, তই মোক ক্ষমা কৰি দিবি দে আই, মই বৰ ডাঙৰ ভুল কৰিবলৈ ওলাইছিলো। আই ক'লে মোৰ শিশুটো ডাঙৰ হোৱা নাই, ইয়াক মই এই কথাকেইটা জনাব হোৱা নাই। এই কথাটো যি অভিভাৱকে ভাবি লয় বা যিসকলে ভাবি লয়, সেইটো আমাৰ সমাজখনত ক্ষতি কৰে। কিয় কাজিয়া কৰিছা? বন্ধু বান্ধৱীসকলে চবে মিলি জুলিহে থাকিব লাগে। আজিৰ এই সভাখনত আমি সমল ব্যক্তি হিচাপে বিশেষভাৱে আহ্বান কৰি আনিছোঁ। আপোনালোকে ইতিমধ্যে তেখেতসকলৰ কথাখিনি শুনিলেই। আমাৰ বাকচুং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মানিত মহকুমা স্বাস্থ্য বিষয়া সভাৰ গণেশ চন্দ্ৰ শৰ্মা ছাৰ আছে। তেখেতে বহুমূলীয়া সময় আমাৰ মাজত থাকি যথেষ্টখিনি শিশুৰ জন্মৰ আগৰ পৰা আৰু পৰৱৰ্তী সময়ত ল'ব লগা বিভিন্ন ধৰণৰ যতন সন্দৰ্ভত আমাক অৱগত কৰালে। তেখেতক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ECCৰ এগৰাকী সমল ব্যক্তি হিচাপে ডায়েটৰ প্ৰবক্তা সমীক্ষা ৰাণী বৰা ডাঙৰীয়া আমাৰ মাজত আহিলে। তেখেতৰ অভিজ্ঞতাৰ পৰা তেখেতে লোৱা বিভিন্ন প্ৰশিক্ষণৰ দ্বাৰা আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত কেনেধৰণে আদান প্ৰদান কৰিব লাগিব শিশুসকলৰ লগত, সেই বিষয়ে আমাক ক'লে। তেখেতলৈও আমি আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ডায়েটৰ আন এগৰাকী প্ৰবক্তা সন্মানিতা ডক্টৰ মৌচুমী বৰুৱা বাইদেউ, ৰিঞ্জুমণি পায়েং ডাঙৰীয়া, তেখেতসকলেও যথেষ্টখিনি সময় খৰচ কৰি আমাৰ মাজত থাকি আমাক বহুমূলীয়া বক্তব্যৰে আমাক উৎসাহিত কৰিলে। তাৰ বাবে আমি শিক্ষাখণ্ডৰ তৰফৰ পৰা তেখেতসকলে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৰহাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি শ্ৰদ্ধাৰ ত্ৰিদীপ বৰুৱা ডাঙৰীয়া, তেখেতো এগৰাকী ব্যস্ত ব্যক্তি আৰু আজিৰ দিনটোত তেখেতৰ বহুকেইটা কাৰ্যসূচীও আছে। তাৰ মাজতো আমাৰ মাজত থাকি একাষাৰকৈ আমাক আপ্লুত কৰিছে। আমি তাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মঞ্চত উপস্থিত আছে আমাৰ সহপৰিদৰ্শিকা পূৰবী খনিকৰ বাইদেউ, আমাৰ বাকচুং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ RPSKৰ পৰিচালক আমাৰ ক্ষেমাজ্যোতি বৰা বাইদেউ, তেখেতসকললৈও আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু স্থানীয় ৰাইজৰ পৰা আমাৰ মাজত উপস্থিত আছে এই অঞ্চলৰ গ্ৰাম প্ৰধান অসীম কলিতা ডাঙৰীয়া, তেখেতেও যথেষ্ট সময় খৰচ কৰি আমাৰ মাজত থাকি আমাক উৎসাহিত কৰিছে, ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিভিন্ন বিদ্যালয়ৰ মোৰ অতিকে শ্ৰদ্ধাৰ যিসকল ছাৰ বাইদেৱে আজি বিভিন্ন ধৰণৰ এই ECCৰ ওপৰত প্ৰদৰ্শনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে। যথেষ্টখিনি কষ্ট কৰিছে তেখেতসকলে। বিশেষকৈ আটাইতকৈ টান কথা হৈছে শিশুৰ শিক্ষাদান। কেইটামান কাম টান আমি সকলোৱে জানো। কাৱৈ মাছ বাচন, সূৰ্যমুখী চলন, সূৰ্যৰ ফালে মুখ কৰি খোজ কৰা, কাৱৈ মাছ বচা আৰু শিশুৰ শিক্ষাদান, এইবোৰ বৰ টান কাম। গতিকে শিশুক সিহঁতে গ্ৰহণ কৰিব পৰাকৈ শিক্ষাদান কৰিবলৈ বহুত কষ্ট কৰি কিছুমান CLM তৈয়াৰ কৰি উলিয়াইছে। তাৰ বাবেও তেখেতসকল ধন্যবাদৰ পাত্ৰ, তেখেতসকলক ধন্যবাদ জনাইছোঁ। ইয়াৰ উপৰিও আমাৰ শিক্ষাখণ্ডটোৰ বিভিন্ন বিদ্যালয়ৰ সুদূৰ মৰিয়নিৰ পৰা একেবাৰে কাকডোঙালৈকে বিভিন্ন বিদ্যালয়ৰ পৰা আমাৰ ছাৰ বাইদেউসকল বহুত কষ্ট কৰি আজি বন্ধৰ দিনটোত, সচৰাচৰ ৰবিবাৰ আমাৰ সকলোৰে এটা টাৰ্গেট থাকে যে ৰবিবাৰৰ দিনটোত বা দেওবাৰৰ দিনটোত আমি এইখিনি কাম কৰিম। আমি বহু মানুহক কথাও দিওঁ যে দেওবাৰে আহিব বা দেওবাৰে যাম, দেওবাৰে কৰিম। কিন্তু আজি সেই গোটেইখিনি কথা নৎসাত কৰি আজি আমি উপস্থিত আছোঁ। গতিকে মই সমূহ ছাৰ বাইদেউসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মণ্ডল সমন্বয়ক বহুকেইজন আছে যিসকলে বিভিন্ন দূৰৰ অঞ্চলৰ পৰা আহি
আমাক আজি ইয়াৰ মাজত উপস্থিত আছে। গতিকে মণ্ডল সমন্বয় সকললৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কণমানি ছাত্ৰ ছাত্ৰীসকল আছে, এই অঞ্চলৰ 2-4গৰাকী ৰাইজো আছে, আটাইলৈকে মই আন্তৰিক কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।